ছাত্ৰ-ছাত্ৰীসকল আমি আজি টেন্স অৰ্থাৎ কালৰ বিষয়ে আলোচনা কৰিম হওক। এতিয়া বাৰু টেন্স কাক বোলে? হোৱাট ইজ মিন বাই টেন্স? দ্য টেন্স ইণ্ডিকেটছ দ্য টাইম অফ দ্য একশ্যন অফ এ ভাৰ্ব। অৰ্থাৎ কোনো এটা ভাৰ্বে সম্পাদন কৰা সময়কে টেন্স বা কাল বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল আমি আজি টেন্স মুখ্যতঃ কেইবিধ আৰু কি কি প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণৰ আলোচনা কৰিম হওক। টেন্স মুখ্যতঃ তিনি প্ৰকাৰৰ, যেনে প্ৰেজেণ্ট টেন্স বৰ্তমান কাল, নাম্বাৰ 2 পাষ্ট টেন্স অতীতকাল বা ভূতকাল, আৰু ফিউচাৰ টেন্স বা ভৱিষ্যৎকাল। ছাত্ৰ-ছাত্ৰীসকল এতিয়া প্ৰেজেণ্ট টেন্স কাক কয়? হোৱাট ইজ মিন বাই present tense? The present tense is a verb tense used to describe a current activities or state of being. অৰ্থাৎ ক্ৰিয়াৰ যি ৰূপ বা গঠনৰ জৰিয়তে কোনো এটা কাম বৰ্তমান সময়ত হৈ বা চলি থকা বুজায় তাকে প্ৰেজেণ্ট টেন্স বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া স্ক্ৰীণত কেইটিমান উদাহৰণ দেখিবলৈ পাইছা হওক। I read, নাম্বাৰ 2 we read the newspaper, নাম্বাৰ 3 they are playing cricket. এতিয়া আমি past tense কাক কয়? What is mean by past tense? The past tense refers to events that have happened in the past. অৰ্থাৎ ক্ৰিয়াৰ যি ৰূপ বা গঠনৰ জৰিয়তে কোনো এটা কাম আগতে হৈ যোৱা বুজায় তাকে past tense বুলি কোৱা হয়। উদাহৰণস্বৰূপে I went to school, they played football, the man came here. এইবাৰ আমি ফিউচাৰ টেন্স কাক কয়? হোৱাট ইজ মিন বাই ফিউচাৰ? এই বিষয়ে ক'ম। দ্য ফিউচাৰ টেন্স ইজ দ্য ভাৰ্ব টেন্স ইউজড ফৰ এ ফিউচাৰ এক্টিভিটি অৰ এ ফিউচাৰ ষ্টেট অফ বিং। অৰ্থাৎ ক্ৰিয়াৰ যি ৰূপ বা গঠনৰ জৰিয়তে কোনো এটা কাম আগলৈ হ'ব এই অৰ্থ বুজায় তাকে ফিউচাৰ টেন্স বোলে। উদাহৰণস্বৰূপে I shall go to school, they will play football, the man will come here. ছাত্ৰ-ছাত্ৰীসকল আমি পিছৰ ভিডিঅ'ত মোৰ এবাউট টেন্সেছ অৰ্থাৎ টেন্সৰ বিষয়ে আৰু অধিক এই বিষয়ে আলোচনা কৰিম হওক। তোমালোকে ভিডিঅ'টো চাই যাবা আৰু কিবা পাজল থাকিলে কমেণ্ট কৰি জনাবা। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে, ফাগুন আহিছে পলাশ বৰণি খুৱাই মন